নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি মই এনে এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ভিডিঅ'টো কৰিব লগা হৈছে। হয়তো এই ভিডিঅ'টো কৰিবলৈ যোৱাৰ আগতেই কওঁ, অতি দুখনীয় হিচাপে ক'ব লাগিব, অতি দুখ লগা মুহূৰ্ত। হয়তো এনে যিটো ওপৰত মই এই ভিডিঅ'টো বনাবলৈ লৈছোঁ, হয়তো তেনে কোনো মই আগে পিছে দেখা নাই বা শুনাও নাই, এয়াই প্ৰথম। সেয়েহে হয়তো এই ভিডিঅ'টো কৰিবলৈ যাওঁতে বহুতখিনি ভুল হৈ যাব পাৰে, তো ভুলখিনি আপোনালোকে ক্ষমা কৰি ল'ব। তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ। চাওক, যি বহাগৰ 28 তাৰিখে এখন বিয়া হৈছিলে, সেই বিয়া কইনাক পলুৱাই অনা হৈছিলে। পলুৱাই অনাৰ পিছত আৰু আমাৰ হিন্দু ধৰ্মৰ মতে যি পলুৱাই অনাৰ পিছদিনাখন যি চুৰ ওলোৱা বুলি কয়, তাক সেই চুৰ ওলাবলৈ যোৱা যি নিয়ম, সেই নিয়ম কৰা হৈছিলে। তাৰ পাছত লাহে লাহে দিন বাগৰিল, এমাহ, 2 মাহ, 3 মাহত সম্পূৰ্ণৰূপে ভৰি দিলেহি। চাওক, সেইমতে মৃত্যু হ'বৰ বাবে ঠিক সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আহাৰৰ 14 তাৰিখে। ঠিক সেইমতে গৈ দৰা ঘৰৰ মানুহ গৈ ছোৱালী ঘৰত উপস্থিত হ'ল। তাত কোনো নিয়ম নীতি নাই। নিয়ম নীতি নোহোৱাকৈ এখন ৰাইজক দৰা ঘৰে এখন ৰাইজক লগত লৈ মৃত্যু হ'বৰ বাবে কইনা ঘৰলৈ বুলি দৰা ঘৰৰ মানুহে কইনা ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল। যোৱাৰ পাছত গৈ কমেও দৰা ঘৰৰ লগত 50-60জন মান ব্যক্তি যোৱা হৈছিলে। ল'ৰা ছোৱালীকে মুখ্য কৰি 50-60জন মান হৈছিল। গৈ তাত চাহ জলপান ব্যৱস্থা কৰিছিলে, দিলে। অতি দুখৰ বিষয়, বা যেই কি নহওক, হয়তো এটা কথা ক'ব লাগিব, যদিহে কোনো অন্য জাতি বা অন্য ধৰ্মলৈ যদি বিয়া কৰাইছিলে বা হৈছিলে, তেতিয়া হয়তো শুনিবলৈ বা দেখিবলৈ ভাল আছিল, ক'বলৈ ভাল লাগিল। কিন্তু যি দুইজনেই হিন্দু সম্প্ৰদায়ৰ লোক হয়, সম্পূৰ্ণভাৱে খিলঞ্জীয়া অসমীয়া। সেয়েহে ল'ৰা ছোৱালী দুই অসমীয়াই মনৰ মিলন আছিল। তো সেই মৰ্মে দুয়ো বিবাহ পাশত আবদ্ধ হৈছিল। কিন্তু যি কইনা ঘৰৰ মানুহে দৰা ঘৰৰ মানুহক যি মৃত্যু হোম বুলি কৈ মাতি যি অপমানিত কৰিলে, সেয়া অতি লজ্জাজনক হৈ পৰিছে, লজ্জাজনক কথা। চাওক, যদি মনেই নাছিল বা ল'ৰাটো বা কইনা ঘৰৰ যদি মাক বাপেকৰ বা বংশ পৰিয়ালৰ দৰাক পচন্দ নাছিল, তেতিয়াহ'লে সেই বহাগৰ 28 তাৰিখে আহি তেওঁলোকে ছোৱালী লৈ নগ'ল কিয়? প্ৰথম কথা, যদি দৰা পচন্দ নাছিল, তেতিয়াহ'লে ছোৱালী লৈ নগ'ল কিয়? যেতিয়া 3 মাহ সম্পূৰ্ণৰূপে 3 মাহত ভৰি দিলে, 3 মাহত ভৰি দিয়াৰ পাছত তেওঁলোকে আহি দৰা ঘৰত যি উপদ্ৰৱ কৰিলে বা দৰা ঘৰৰ মানুহক দিনত মৃত্যু হোম বুলি মাতি যি ৰাইজক অপমান কৰিলে, যি অপমান কৰা হ'ল, সেয়া আচলতে ক্ষমা কৰাৰ কোনো ভাষা নাই। ক্ষমা কৰি দিব পৰা কোনো ইয়াত প্ৰশ্নই নুঠে। কাৰণ চাওক,
হয় ল'ৰা ছোৱালীয়ে ভুল কৰিছে, সেইটো সঁচা কথা। ভুল এইটোৱে কৰা হৈছে যে হয়তো তেওঁলোকে সেই সময়ত বিবাহ পাশত আবদ্ধ হ'ব নালাগিছিল, কিন্তু হৈছে। তেওঁলোকে হয়তো এটা কথা স্পষ্ট, হয়তো তেওঁলোকে কোনো 18 বছৰ তলৰ বা ছোৱালীও 18 বছৰ তল নহয়, ল'ৰাও 18 বছৰ তল নহয়, সম্পূৰ্ণৰূপে ছোৱালীও গ্ৰেজুৱেশ্যনৰ সম্পূৰ্ণৰূপে ৰিজাল্ট হোৱা নাই, পৰীক্ষা সম্পূৰ্ণৰূপে শেষ হ'ল, পৰীক্ষা বৰ্তমানলৈকে ৰিজাল্ট ওলোৱা নাই। সেই ছোৱালীজনীক আপোনালোকে কি সৰু বুলি ক'ব? বয়স নাই হোৱা বুলি ক'ব? বা ল'ৰাটোকো ঠিক তেনেদৰে বয়স নাই হোৱা বুলি ক'ব নেকি? যি নিয়ম, সেই নিয়ম মতে ছোৱালী 18 বছৰ হ'ব লাগে, ল'ৰা 21 বছৰ হ'ব লাগে। ইতিমধ্যে ল'ৰা ছোৱালী দুয়োৱে সেই নিৰ্ধাৰিত সময়সীমা অতিক্ৰম কৰি পাৰ হৈ গৈছে। তাত কোনো প্ৰশ্নই নুঠে, তাত কোনো প্ৰশ্নই উঠাব নোৱাৰে বুলি ভাবোঁ। চাওক, সেই একেটা কথাই ক'বলৈ পুনৰ গৈছোঁ, যদি দৰা পচন্দ নাছিল বা দৰা ঘৰৰ মানুহৰ ছোৱালী ঘৰৰ মানুহৰ দৰা ঘৰৰ পচন্দ নাছিল, তেতিয়া ক'ব লাগিছিলে যে আমি মৃত্যু নহওঁ, যি হ'ল আমি ছোৱালী এৰি দিলোঁ। সেই কথা কিয় নক'লে? বা যিদিনা চুৰ ওলাবলৈ গৈছিলে সেইদিনাও কৈ পঠিয়াব লাগিছিলে যে চুৰ ওলাবলৈ আহিলে হয়, আমি মানিছোঁ ছোৱালী আমাৰ গ'ল, কিন্তু এতিয়া আমাৰ দৰা পচন্দ নাই, গতিকে ছোৱালী যি গ'ল, আমি সেই ছোৱালী ঘূৰাই নানো, ছোৱালী এৰি দিলোঁ। সেই কথা কিয় নক'লে? সেই কথা কিয় ক'বলৈ সাহস নহ'ল? আজি 3 মাহৰ পাছত আহি মৃত্যু হ'ম বুলি মাতিছিল কিয়? যদি তেওঁলোকৰ মনেই নাছিল তেতিয়া মাতিছিল কিয়? প্ৰথম কথা, কিয় মাতিছিল? যদি মন নাছিল তেওঁলোকে কিয় মাতিছিল? এখন ৰাইজক অপমান কৰিবলৈ, ল'ৰা ছোৱালীৰ মনত কষ্ট দিবলৈ। ল'ৰা ছোৱালীয়ে সোধা হৈছিল, মাক দেউতাকক সোধা হৈছিল, মা আপোনালোকে আমাৰ হাতেৰে তামোল ল'বনে? আমাৰ যি নিয়ম আছিল সেই নিয়মৰ কাম কৰিবলৈ আমি গৈছিলোঁ, যে আপোনালোকক আমি তামোল দিব লাগে, তো আপোনালোকে তামোল ল'বনে? এতিয়া মাক বাপেকে কৈছিল আমি তামোল নলওঁ, কিন্তু যদি তামোল নলয় তেওঁলোকে আমাক মাতিছিল কিয়? তেওঁলোকে ছোৱালী ৰাখিবলৈ মাতিছিল? ডাঙৰ প্ৰশ্ন হৈ পৰিছে। চাওক, মানুহৰ জীৱনত বিবাহ এবাৰেই হয়, 10 বাৰ নহয়। হয়, তেনেকৈ আনিছে, কিন্তু আমি তেনেকুৱা নহয়, আমাৰ মতে নহয়, আমাৰ মতে বিবাহ এবাৰেই। সেই মৰ্মে আমি গৈ উপস্থিত হৈছিলোঁ কইনা ঘৰত। তাত গৈ যি পৰিস্থিতি পালোঁ, সঁচাই খুব দুখ লগা। সেইটো আপোনালোকক বুজাবলৈ ভাষা নাই, কি বুজাম। তো বলক, আমি সেই বিবাহ ঘৰত কেমেৰাত কিছু দৃশ্য বন্দী কৰি আনিছিলোঁ, সেই দৃশ্য আপোনালোকক আমি দেখুৱাইছোঁ। আলহী হৈ আহিম এদিন তোমাক চাবলৈ, দৰা সাজি আহিম এদিন তোমাক নিবলৈ। আলহী হৈ আহিম এদিন তোমাক চাবলৈ, দৰা সাজি আহিম এদিন তোমাক নিবলৈ। আয়তীয়ে উৰুলিৰে বহাব কাষত, सेल्फी ले ले रे, सेल्फी तोरा ठोरा ले।
সেলফি লে রে সেলফি তোরা থোড়া লে